Hey guys, good morning. কি খবৰ? সকলোকে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো মই ঘৰৰ পৰা আৰম্ভ কৰিছো কাৰণ আজি টিউজডে হয় পাৰ্লাৰত যোৱা নাই মই। আজি মই যাবলৈ ওলাইছো এটা জেগাত। মই যাব ওলাইছো এয়াৰপোৰ্ট ৰোডত। ইয়াৰ পৰা মিনিমাম 57 या 58 কিলোমিটাৰ দূৰ হয়। গাঁৱৰে বন্ধু এজন এয়াৰপোৰ্ট ৰোডত আছে তেওঁ আৰু তেখেতৰ ৱাইফকো লৈ আহিছে বেংগলোৰত। তেখেতে বালিগাঁও প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত। গতিকে গ্ৰেপত তেওঁ বেংগলোৰলৈ বুলি আহিছে তেখেতৰ লগত ফুৰিবলৈ আৰু যেতিয়া মই গম পাইছিলোঁ খবৰটো আহিছে বুলি মই কণ্টেক্ট কৰিছিলোঁ আৰু তেখেতলোকো আমাৰ ঘৰত আহি গ'ল। ইমান দূৰৰ পৰা আহি গ'ল সেইখিনি সময়ত মই ভিডিঅ' বনাব নোৱাৰিছিলোঁ কাৰণ মই তেতিয়া ইউটিউবত ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰাই নাছিলোঁ আৰু এতিয়া যিহেতুকে ষ্টাৰ্ট কৰিছোঁ বনাবৰ কাৰণে ভিডিঅ' গতিকে ভাবিছোঁ আজি তেখেতলোকৰ তাত যাম আৰু কোন হয় সেই বন্ধুজন কোন হয় আপোনালোকক চিনাকি কৰাই দিম। তেতিয়াহ'লে বলক আপোনালোকো মোৰ লগত বন্ধুৰ ঘৰলৈ যাম। যদি জীবনৰ ৰংবোৰে লুকা-ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ থাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা। ৰবাব টেঙা বেংগলোৰত ৰবাব টেঙা ল'ব গৈছে। আচলতে বহুত বছৰে হৈ গ'ল ৰবাব টেঙা খাবলৈ নোপোৱা কাৰণ যেতিয়া ৰবাব টেঙাৰ ছিজন হয় তেতিয়া আমি অসমত যাই নাপাওঁ আৰু যেতিয়া নাই তেতিয়া যাই পাওঁ। গতিকে দেখা পাই লোক সামৰিব নোৱাৰিলোঁ আৰু লগে লগে মানুহজনক ক'লোঁ ৰবাব টেঙা লৈ আহিবৰ কাৰণে। পিছে মানুহজনে লৈ আহিছে, দামটো সুধো ৰ'ব, দামটো বা কিমান লৈছে। এটা প্লাষ্টিক সুধক না। ফোনত তেওঁ কমপ্লেইন কৰি আছে যে আমাক ওলাওঁতে বহুত সময় লাগে, অলপ টাইমটো লাগিবই নহয়। গাঁৱত কিমান খালোঁ মাইনা ৰবাব টেঙা দুটা দেখাই দে। এটাত 150, দুটা মিলি 300 টকা। 300 টকাৰ ৰবাব টেঙা আহি পাম আৰু বেছি সময় নাই। ইফালে ল'ৰা কিবা এটা কম বুলি কোৱাৰ কাৰণে মই অন কৰি দিলোঁ মোৰ কেমেৰাটো, কিন্তু একো নক'লে, বহুত লাজ লাগিছে বোলে। আহি পাই গ'লোঁ আমি। তুমি হেলমেটটো উলিয়াই দিয়া। আৰু মিষ্টাৰক লৈ যাব ওলাইছে তেওঁৰ কেম্পলৈ। আচলতে তেওঁ বেংগলোৰ BSF টেকনিকেল ডিপাৰ্টমেণ্টত কৰ্মৰত। তেওঁ কেম্প দেখুৱাবৰ কাৰণে লৈ গৈছে। মই কৈ আছোঁ ভিডিঅ' কৰিছোঁ, কিন্তু তেওঁলোকে কি কৰিছে ফটো উঠাইছোঁ বুলি ভাবি ফটো পোষ্ট দিয়া আৰম্ভ কৰিছে। মই ওপৰৰ পৰা কৰিছোঁ কেমেৰা। প্ৰিন্সক বহুত ক'লোঁ তথাপিও দিয়ে থাকিলে ফটো বুলি ভাবি। ফটোখন দেখা পাই গম পাইছে চাগে প্ৰিন্স হয়। এইটো প্ৰিন্সৰ সুপুত্ৰ প্ৰিয়াংশু। ইমান কিউট ল'ৰাটো নহয়, খুব ভাল পাইছে সি, খেলিবলৈ পাইছে। ইমান দিন ঘৰৰ ভিতৰতে সোমাই আছে সি, কোনো লগ নাছিলে। মোৰ ল'ৰাৰ লগত খুব ভালকৈ খেলিছে আৰু সিফালে গ'ল পানী পেলাবলৈ। चलती हूँ। बाय भाभी। प्रिंस और वाइफ
পুৰবি যোৱাৰ আগতে যাবা দেই আকৌ এদিন বাই ঠিক আছে এইটো টিকলু চাওঁ টিকলু এইটো প্ৰিন্স ক'ত এফালে আহা প্ৰিন্স নামটো কৈছোঁ বাৰু এফালে আহা কৈ দিয়া হাই বস हो गया उतना ही চিনি পাব চবে প্ৰিন্সক ন গাঁৱৰ সকলোৱে চিনি পাবই কিন্তু যিসকল গাঁৱৰ নহয় কিন্তু একেলগে পঢ়িছে কোনে চিনি পাইছে নিশ্চয় কমেণ্ট কৰি জনাব তেওঁলোকৰ পৰা বিদায় লৈ আমি আহি আছোঁ এতিয়া কিমান সময় লাগিব নাজানো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি পাৰিছোঁ সকলো ভালে থাকিব কুশলে থাকিব সুস্থ থাকিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই গুড নাইট